নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তেল নিদিয়াকৈ গাহৰি মাংস বনাই দেখাম। যদি আপোনালোকে এই ৰেচিপিটো চাই ভাল পায় তেন্তে প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে পাই যায়। এতিয়া চাই লওঁ আহক তেল নিদিয়াকৈনো গাহৰি মাংস কেনেধৰণে বনোৱা হয় আৰু আমি বনোৱাৰ দৰে আপোনালোকেও এবাৰ ঘৰত বনাই খাই চাব। যদি এই ৰেচিপিটো ভাল লাগে তেন্তে কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেন্তে চাই লওঁ আহক এই ৰেচিপিটো কেনেধৰণে বনোৱা হয়। মই লৈছোঁ 1 কেজি গাহৰি মাংস। ইয়াত মই লৈছোঁ 2টা বিলাহী, 2টা পিঁয়াজ, কেইটামান জলকীয়া, অকণমান শুকান জলকীয়া আৰু 2টা নহৰু। আৰু ইয়াত মই অলপ আমি বিলাহীখিনি এনেধৰণে পুৰি ল'ম। ইয়াত মই ৰং জলকীয়াখিনি এনেধৰণে পুৰি ল'ম। ইয়াত এতিয়া ৰচুন, আদা, জলকীয়া, শুকান জলকীয়াকেইটা একেলগতে ইয়াত নহৰু, আদা আৰু পুৰি লোৱা শুকান জলকীয়াকেইটা মই ভালদৰে খুন্দি ল'ম। ইয়াত এতিয়া পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া ইয়াত পুৰি লোৱা বিলাহীখিনি বাকলিখিনি এৰুৱাই লৈছোঁ। এতিয়া এইখিনি মিহি মিহিকৈ কাটি ল'ম। ইয়াত এতিয়া গাহৰি মাংসখিনি ভালদৰে বইল কৰি ল'লোঁ। এইফালে মই কেৰাহী এখন গেছটো একেবাৰে কম ফ্লেমত দি পাতি থৈছোঁ। এতিয়া ইয়াত চৰ্বি থকা অংশখিনি ভালদৰে গলাই ল'ম কেৰাহীখনত। এতিয়া ইয়াত মাংসখিনি এড কৰি দিছোঁ। এতিয়া ইয়াত দিছোঁ 2 খিলা তেজপাত। এতিয়া ইয়াত দিছোঁ জলকীয়া। 2 মিনিটমানৰ পিছত মাংসখিনি আকৌ এনেকৈ অলপ লৰাই ল'ম। ইয়াত এতিয়া আমাৰ মাংসখিনিৰ পৰা তেল এৰিছে। এতিয়া মই ইয়াত এড কৰিছোঁ কাটি থোৱা পিঁয়াজখিনি। ইয়াত এতিয়া মই নহৰু আদা পেষ্টখিনি আৰু পুৰি লোৱা জলকীয়া, শুকান জলকীয়াখিনি ইয়াত এড কৰি দিছোঁ। এতিয়া এইখিনি এনেধৰণে লৰাই দিম। এড কৰিছোঁ নিমখখিনি দি আকৌ এনেধৰণে অলপ লৰাই দিম। এতিয়া আমি ইয়াত বিলাহীখিনি এড কৰি দিছোঁ আৰু ইয়াত অকণমান জালুকৰ গুড়ি এড কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। ইয়াত চাওক 15 মিনিটৰ পিছত মাংসখিনি এয়া আমাৰ মাংসখিনি হৈ গ'ল 15 মিনিটৰ পিছত। এয়াই আছিল আমাৰ গাহৰি মাংসৰ ৰেচিপিটো। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ ধন্যবাদ। If I should stay